हेलो फ्रेंड्स नमस्कार केने আছে আপোনালোক মোৰ ভালেই বাৰু নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এয়া আজি ভণ্টিৰ বিয়াৰ উপলক্ষে ফাৰ্নিচাৰ দেখুৱাম বুলি ভাবিছো ফাৰ্নিচাৰ বিলাক আমাৰ ঘৰতে সকলোবোৰ বনোৱা হৈছে কাৰণ আমাৰ ঘৰৰে চেগুন আছে গটিকে বাবাই চেগুন গছৰ কাঠ বিলাক এনেকে থৈ দিছিলে আৰু ফালি কৰি ধুনিয়াকে শুকুৱাই মিলি থৈ দিয়াত ইয়াতে মিস্ত্ৰী মতা হৈছে মিস্ত্ৰী আহিছে জাগিৰদৰ পৰা আৰু খুব ভাল বনাইছে তেখেতে এয়া সকলোবোৰ বস্তু চেগুন কাঠ হাল কাঠৰ হয় আৰু ঘৰৰে কাঠ যেহেতু ঘৰতে মিস্ত্ৰী মাটি দিলে গটিকে এয়া সৰু বিছনা এখন ডাঙৰ বিছনা এখন আৰু আলমিৰা এটা আৰু ডাইনিং আৰু এখন হৈছে ড্ৰেছিং খুব ধুনিয়াকে ডিজাইনবোৰ তাই দি দিছে আৰু ঘৰতে আৰু ইমান বেছিও বনোৱা নাই খুব সিম্পল কে বনাইছে কাৰণ বিয়াখন পটককে এতিয়া সোনকালে হৈ গৈছে আৰু মিস্ত্ৰী যেহেতু ঘৰত নাহে তথাপিও অনা হৈছে আৰু এয়া হৈছে সোফা পুৰা কাঠৰ হয় কাঠৰে দিয়া হৈছে কোনো ধৰণৰ মানে ডানলোফ টাইপৰ নহয় এয়া কাঠৰে বনোৱা হৈছে আৰু এয়া হৈছে ডাইনিঙৰ চকীবোৰ আৰু খুব ধুনিয়াকে সিম্পল কে বনোৱা হৈছে যাতে বহু দিনলৈকে লাষ্টিং কৰে গটিকে এইখিনি আৰু ফাৰ্নিচাৰ আৰু এইজন হৈছে মিস্ত্ৰীজন আপোনালোকৰ ঘৰ জাগিৰদত জাগিৰদৰ শ্যামাপল্লী বুলি কয় কি নাম চামাৰপল্লী শ্যামাপল্লী মানে কালী ঠাকুৰৰ নাম শ্যামা ধুনিয়াকে ৰং চং দি বাৰ্নিছ মৰাৰ পিছত দেখিবলৈ খুব ধুনিয়া হৈছিলে এয়া দেখিছেনে সেই গতিকে ঘৰতে বনোৱা হৈছে কাৰণ বেলেগত বনালে কিজানি বেলেগ কাঠো দি দিব পাৰে ন তেতিয়া লাষ্টিং নহব আৰু আলমিৰাটো দেখিবলৈ বৰ ধুনিয়া হৈছে মানে ফিনিশিং দিয়াৰ পিছতে বস্তুবোৰ বৰ ধুনিয়া হৈছে দেখিবলৈ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে তেনেহলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছে তেন্তে বাই বাই